তুমি বৰুৱানী আহিছে দেখোন ক'লেনো যায় জানো পাই কথাটো সুধি লওঁচোন বৰুৱানী কোনফালে যায়নো এইফাললৈকে ওলাই আহিছিলোঁ পাই এই হেৰি নহয় এই কাইলৈ মিটিং এখন আছে গম পাইছা নাই অকণমান শুনিছোঁ বাৰু হয় নি শুনি আহকচোন বাৰু ব'লচোন ঘৰতে বহি লৈ পাতোঁগৈ ইয়াতে বহকচোন আপুনি বহক বহাতকৈ বতাটো লৈ আনকে এই তামোলখনকে কাটি কাটি কথাটো পাতোচোন বাৰু তাকেহে এই ফৰ্ম আহিছে ফৰ্ম আহিছে বুলি কোৱাহে শুনিছোঁ বাৰু দেই ফৰ্ম এনে কি এনে নাজানো মিটিং এখন আছে কাইলৈ তাকে মই বোলো আপুনি গম পায়নে নাপায় নে দুইজনী লগতে যাব লাগিব নহয় আকৌ নকলেও বেয়া নাপাব জানো মনে মনে বৰুৱানীয়ে গম পাই মোক নকলে তাকে সেই কাইলৈ মিটিংখনলৈ যাম লাগিছিল যায় নে কিয়ে কয় নে ইমানকে ফৰ্ম পোৱাইছো এতিয়ালৈকে নাই পোৱা চব ফৰ্মবোৰ আমাক কেঞ্চেল কৰি থৈ দিয়ে এই আমাৰ মানুহবোৰ ধনী ধনী দেখে যে চব কেঞ্চেল কৰি থৈ দিয়ে ইমান ওপৰলৈকে টিং গজল আকৌ পকা ঘৰ দুৱাৰ আমি বাৰু অৰুণোদয় ক'তনো পাম এতিয়া এই মিটিংখন হৈছে কিহৰ কাৰণে হৈছে কেলে নাযাম বাৰু আপুনি যাব নে কি মই যাম বুলি আকৌ খবৰটো পাইহে কৈ আহিছোঁ আপোনাৰ ওচৰলৈ হেৰি আকৌ এই ইমান দিনৰ পৰা পোৱাইছো এইবাৰ পোৱা নাই 8 বাৰ হ'ব যদি ফৰ্ম আহে সঁচাকে আমাৰ নিচিনা দুখীয়া শ্ৰেণীবিলাকক নিদিয়ে মানুহকেইটা হাজিৰা কৰিবলৈ গ'লেহে এবেলা খাবলৈ হয় এবেলা খালে তাকো এবেলালৈ চিন্তা কোনদিনাখনি কামলৈ নাযায় এতিয়া সেইবিলাক মানুহক অৰুণোদয় নিদিয়ে এই একে ঘৰতে শাহুৱে বোৱাৰীক চাৰিচকীয়া গাড়ী থকা গাড়ী থকা বিলাকেও পায় এই আমাৰ ফুটা কপালখনত কিনো লিখি আহিলো সঁচাকে আকৌ আমাৰ নিচিনা মানুহবোৰক দিয়া হলে গুণ নহয় ধৰ্ম হল সেয়াহে পায় তাকে বোলো পাওঁ বা দিম বুলি ক'লে আশা থাকে নহয় আকৌ মাৰিম বুলি ক'লেও ভয় থাকে সেইটো কাৰণে আমিও কমটি পোৱালো নি যিমানখন পোৱালো নহয় গাড়ী ভাড়া দি গৈ গৈ আমাৰ ইমান দিনে 2-3টামান অৰুণোদয় পইচা গ'ল এটা কিস্তি পইচা গাড়ী ভাড়া দিওঁতে তাকো ওচৰত মিটিংখন নাপাতে আঁতৰতহে পাতে আকৌ মিটিংখন ক'ত পাতিছে জানে নাজানো নহয় এই স্কুলত পাতিম বুলি কৈছিল এই স্কুলখনত নহয় এতিয়া আমাৰ এই আজাদ পঞ্চায়তত আমি আকৌ সেই শুনোতে স্কুলত হ'ব বুলি ভাবিছিলো নহয় পঞ্চায়তত হ'ব কালি মই লগৰ এগৰাকীয়ে ফোন কৰিছো এই পঞ্চায়ততে হ'ব তাৰপৰা সেই কাইলৈ 9টামান বজাতে ওলাব আকৌ মই আহি গৈ নাথাকো মই আকৌ এই ফোন কৰি খবলৈ আকৌ ফোন এটাহে তাকো মানুহজনে লৈ যায় সেয়াহে আকৌ আমাৰ দুখীয়া দুখ কেতিয়াও নুগুচে আৰু দুখীয়া দুখ একেবাৰে মৰিলে লগত যাব বাৰু এতিয়া কাইলৈ কেইটামান বজাত যাব কাইলৈ 9টা বজাত আপুনি ওলাই থাকিব আৰু একদম মই আহিম তাৰপৰা যাব কিহত অটোখন বাদ ইয়াৰ পৰা পঞ্চায়তলৈ সেই আজিকালি টমটম ওলাইছে নহয় ওলাইছে বাৰু আকৌ আমাৰ এইটো ৰাস্তাত আকৌ টমটমো নাহে নে যে তেনেকে নদীখন পাৰ আমাৰ সিফালে গাড়ী এখন মাতি তাৰপৰা কোন কেনেকে যায় আমাৰ গাঁও আৰু যাব নহয় অকল আমি দুজনীয়ে নাযাওঁ নহয় বাৰু সেই লোকৰটো বাদ দিয়ক অৰুণোদয়ৰ কথা আপুনি যেনে তেনে টমটম এখনৰ ব্যৱস্থা কৰিব তাৰপৰা আমি দুজনী একেলগে যাম দেই আৰু সোনকালে ওলাব এই লাইন পাতিবলগীয়া হ'ব নহয় পিছত দেৰি হ'লে আকৌ সেই পাছ কৰিম আমাৰ কপালত নহ'বই আৰু এইবাৰ যেন আমাক চকু মেলি চাই সঁচাকে বৰ আশা কৰিছে আৰু এইবাৰ যদি নাপাওঁ চব বাদ দিম কৃষকৰ পইচা পাইছিলে নহয় মানুহজনে 2টা কিস্তি দি আজিকালি নিদিয়া কাটি দিলে এইবোৰ কাৰোবাৰ নামত ভৰাই দিলে টকা পইচা থকা মানুহ তাৰপৰা সেই যেন তেনে লাগি চাউলৰ কাৰ্ডখন পালো তাৰপৰা অৰুণোদয় এইবাৰ পোৱা নাই 8টা 9টা হ'ব এইবাৰ যদি পাওঁ আৰু তেতিয়া অকণমান মনটো ভাল লাগিব তাকেহে ছবাৰ 7বাৰ পোৱাওঁতে কাগজ পত্ৰ ফটো ষ্টেট কৰোঁতে কিমান পইচা যায় এই 2টা কিস্তি পইচা এদায় হ'ল আমাক এতিয়া কিস্তি পইচা অকণমান বঢ়াই দিলে তেতিয়াহে আমাৰ সুতে মূলে গোটেইকেইটা ওলাব যদি পাওঁ এতিয়া তামোল এখন খওক কাইলৈ সেই সোনকালে ওলাব মই চব কাম বন এৰি একেবাৰে ৰাতিপুৱাই ওলাম সোনকালে খুৱাই বোৱাই আজৰি হৈ ওলাব তাৰপিছত যাম আৰু দেই আপুনি খালি গাড়ী ব্যৱস্থা কৰিব লাগিব নহ'লে কেনেকৈ ইমান দূৰ খোজকাঢ়ি যাম